নমস্কাৰ বন্ধু বান্ধৱীসকল ইয়াতে আমি কিছুমান শব্দৰ সদায় আমি এন্টোনিম সিনোনিম আৰু তাৰ মিনিং বিলাক জানিম তো এই শব্দসমূহ আমাৰ জনা ইংলিশ ভকেবটো জনা আমাৰ খুবেই দৰকাৰ কাৰণ আমি এডিআৰই তথা আসাম পুলিচৰ বিভিন্ন এক্সামত বা যেতিয়া আমি কোৰ্টৰ এক্সাম বিলাক দেখা পাওঁ গুৱাহাটী হাই কোৰ্টৰ হোক তো তেতিয়া আমি দেখা পাওঁ যে তাতে ইংলিশত এনেকুৱা সিনোনিম এন্টোনিম বিলাক বহুত দি দিয়ে সো আমি যিকোনো শব্দৰে সিনোনিম এন্টোনিম জনাটো যথেষ্ট দৰকাৰ স্পেশালি আমি তেনেকুৱা শব্দ কিছুমানৰ আলোচনা কৰিম যিবিলাক শব্দ আমাৰ আসাম গভৰ্ণমেণ্টত ইতিমধ্যে আহি গৈছে বা আহা চান্সেছ আছে তো সদায় ৰাতিপুৱা আমি এইখিনি ডিসকাস কৰিম তো আজিৰ আমাৰ প্ৰথমটো ৱৰ্ড দিছে সাৰিন প্ৰথমটো ৱৰ্ড আমাৰ কি দিছে সাৰিন তো সাৰিনৰ মানে আমাৰ কি হ'ল সাৰিনৰ মানে আমাৰ হয় শান্ত সাৰিনৰ মানে আমাৰ কি হয় শান্ত যেতিয়া আমি কোনোবা মানুহ শান্ত বুলি বুজাব লাগে তেতিয়া আমি কি ৱৰ্ড ইউজ কৰো শান্ত ঠিক আছে কিছুমানে গম্ভীৰ বুলিও তোমালোকে ক'ব পাৰা শান্ত বা গম্ভীৰ সো সাৰিনৰ আমাৰ সিনোনিম মানে কি একে বুজোৱা শব্দ কি হ'ব আমাৰ কাম কি হ'ব সাৰিনৰ সিনোনিম বা একে বুজোৱা শব্দ আমাৰ কি হৈ যাব কাম মানে শান্তশিষ্ট ঠিক আছে আৰু ইয়াৰ অপোজিট শব্দ আমাৰ কি হৈ যাব এজিটেটেড কি হৈ যাব এজিটেটেড ঠিক আছে এজিটেটেড মানে কি আমাৰ অলপ শান্ত নহয় মানে অলপ মানসিক খং টাইপৰ কৰে হেতুক আমি কি বুলি কওঁ এজিটেটেড বুলি কওঁ ঠিক আছে ইয়াৰ আৰু এটা আছে ৱৰ্ড হেতু আমাৰ হ'ল এনএক্সিয়াছ কি বুলি হয় এনএক্সিয়াছ ইয়াৰ আৰু এটা ৱৰ্ড আমাৰ কি দি দিছে এনএক্সিয়াছ ওকে মনত ৰাখি লবা এনএক্সিয়াছ ওকে এনএক্সিয়াছ আজি দ্বিতীয়টো ৱৰ্ড আমাৰ কি দি দিছে টেপিড কি দিছে দ্বিতীয়টো ৱৰ্ড আমাৰ টেপিড তো টেপিড মানে আমাৰ কি বুজায় উৎসাহৰ অভাৱ মানে কি বুজায় উৎসাহৰ অভাৱ উৎসাহৰ অভাৱ ঠিক আছে টেপিড মানে কি আমাৰ উৎসাহৰ অভাৱ সো উৎসাহৰ অভাৱ ইয়াক আমি যদি আমি চাও সিনোনিমস ইংলিশত আমি কি লিখিব পাৰো আনএনথুজিয়াস্টিক কি লিখি দিব পাৰো আমি ইয়াৰ আনএনথুজিয়াস্টিক আমাৰ কি হৈ যায় উৎসাহৰ অভাৱ হৈ যায় ঠিক আছে আনএনথুজিয়াস্টিক কি হৈ যায় আমাৰ উৎসাহৰ অভাৱ বা আমি কি লিখিব পাৰো হাফ হাৰ্টেড কি লিখিব পাৰো হাফ হাৰ্টেড মানে কিবা এটা কাম যদি কৰা মানে সম্পূৰ্ণ তুমি দিয়া নাই নিজৰ ফালৰ পৰা সো হেতু আমি কি হৈ যায় টেপিডৰ অপোজিট মিনিং আৰু ইয়াৰ অপোজিট সেম মিনিং সৰি আৰু ইয়াৰ অপোজিট মিনিং আমাৰ কি হৈ যাব এনথুজিয়াস্টিক কি হৈ যাব এনথুজিয়াস্টিক মানে কয় নহয় বহুত এনথুজিয়াস্ট মানুহটো সো ইয়াৰ সেম মিনিং কি অপোজিট মিনিং কি হৈ যাব এনথুজিয়াস্টিক ঠিক আছে মানে পুৰা একেবাৰে উৎসাহেৰে ভৰা ENTHUSIASTIC এনথুজিয়াস্টিক ওকে আজি আমাৰ তৃতীয়টো ৱৰ্ড আমাৰ কি দিছে মালিফ্লুৱাছ কি দিছে মালিফ্লুৱাছ তো মালিফ্লুৱাছৰ আমাৰ মিনিং কি বুজা মালিফ্লুৱাছৰ আমাৰ মিনিং হ'ল মধুৰ সুৰ কি বুজা মধুৰ সুৰ ঠিক আছে মানে সুৰ যাৰ বৰ মধুৰ তাক আমি কি বুলি কওঁ মালিফ্লুৱাছ মধুৰ সুৰ ঠিক আছে ইয়াৰ যেতিয়া আমি কি চাওঁ সিনোনিম চাওঁ ঠিক আছে সিনোনিম মানে সেম মিনিং তো কি হ'ব আমাৰ মধুৰ সুৰৰ সুইট সাউন্ডিং কি হ'ব পাৰে আমাৰ সুইট সাউন্ডিং SOUNDING সুইট সাউন্ডিং ঠিক আছে ইয়াৰ এতিয়া যে আমি এন্টোনিম চাওঁ এন্টোনিম আমাৰ কি হ'ব হাৰ্শ কি হৈ যাব হাৰ্শ মানে কি আমাৰ আৱাজটো
ভাল নহয় ঠিক আছে মানে কৰ্কশ মাত ঠিক আছে তো হেতুক আমি কি বুলি কওঁ হাৰ্শ বুলি কওঁ ঠিক আছে আজি আমাৰ চতুৰ্থ ওয়ার্ডটো কি আছে আমাৰ চতুৰ্থ ওয়ার্ড আমাৰ দি দিছে এক্ৰিমনিয়াছ কি দিছে এক্ৰিমনিয়াছ সো এক্ৰিমনিয়াছৰ মানে কি হ'ল আমাৰ কি বুজায় খঙাল বুজায় কি বুজায় খঙাল ঠিক আছে এক্ৰিমনিয়াছ মানে কি হ'ল আমাৰ খঙাল ওকে ইয়াৰ আমি যদি কি লিখো সিনোনিমস আমি কি লিখি দিব পাৰো বিটাৰ কি লিখিব পাৰো বিটাৰ BITTER ঠিক আছে সো বিটাৰৰ যেতিয়া আমি কি কৰো অপোজিট ঠিক আছে মানে আমাৰ খঙালৰ অপোজিট কি হ'ব ঠিক সেম তেনেকুৱা আকৌ মানে কি হ'ব যাৰ খং নাই মানে মধুৰ খুৰু বুলি ক'ব পাৰি একচুয়ালি এক্ৰিমনিয়াছ যোনটো আছে ওয়ার্ড হেতু আমাৰ কি হয় খং টাইপতহে বুজায় মানে খুৰটো যেনেকুৱা ওপৰত মধুৰ খুৰ ইয়াতে খঙাল খুৰ তেনেকুৱা টাইপৰহে বুজায় আছে আৰু ইয়াৰ অপোজিট মানে কি হ'ব আমাৰ হাৰমনিয়াছ কি হৈ যাব হাৰমনিয়াছ ওকে HARMONIOUS হাৰমনিয়াছ কি হৈ যাব হাৰমনিয়াছ ওকে তাৰপিছত আমাৰ লাষ্ট ওয়ার্ডটো আজিৰ কি দি আছে সুপাৰফ্লুয়াছ কি দিছে সুপাৰফ্লুয়াছ তো সুপাৰফ্লুয়াছৰ মানে আমাৰ কি হ'ল অদৰকাৰী বা প্ৰয়োজনতকৈ বেছি ঠিক আছে কি হৈ যাব আমাৰ অদৰকাৰী সুপাৰফ্লুয়াছৰ মিনিং কি আমাৰ অদৰকাৰী ওকে সো অদৰকাৰী মানে আমাৰ কি হ'ব সেম মিনিং কি হ'ব সুপাৰফ্লুয়াছৰ আননেসেসারি অদৰকাৰী মানে কি হৈ যায় আমাৰ unnecessary UNNESSARY unnecessary sorry spelling to অলপ ভুল হৈছে মই আকৌ লিখি দি আছো UNNESSARY unnecessary ঠিক আছে মানে কি হ'ব আমাৰ অদৰকাৰী আৰু ইয়াৰ যদি আমি অপোজিট মিনিং আমাৰ কি হ'ব দৰকাৰী মানে কি হৈ যাব unnecessary অপোজিট কি হৈ যাব আমাৰ necessary কি হৈ যাব necessary so NECESSARY ওকে কি হৈ যাব necessary so আজি এইকেইটা ওয়াৰ্ডে তোমালোকক শিকোৱা হ'ল ইয়াতে তোমালোকক কিছুমান হোমৱৰ্ক এটা ওয়াৰ্ড দিয়া হ'ব আজিৰ হোমৱৰ্ক ওয়াৰ্ডটো হ'ল এলুজনস ওয়াৰ্ডটো কি দিয়া আছে আজি তোমালোকৰ ওয়াৰ্ডটো এলুজনস ALLUSIONS এলুজনস এইটো ওয়াৰ্ডটোৰ মিনিং তোমালোকে বিচাৰিবা কি হয় ইয়াৰ মিনিংটো কি হয় এন্টোনিম কি হয় ইয়াৰ সিনোনিমস কি হয় এইখিনি তোমালোকে কমেন্ট বক্সত জনাবা কালি ঠিক আকৌ আমি আৰু নতুন ওয়াৰ্ড লৈ তোমালোকৰ মাজত উপস্থিত হ'ম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা আৰু এনেদৰে তোমালোকৰ সাপোৰ্ট দি থাকিবা ধন্যবাদ দিনটো শুভ হওক তোমালোকৰ